মানে ইফালে ইফালে পানীৰ ব্যৱস্থা কৰাত মানে আমাৰ এই ফায়াৰ ব্ৰিগেড গাড়ীখন মাতি দিয়াৰ সত্ত্বেও এই গীৰ্জাঘৰখন মানে তৎক্ষণাতে জ্বলি চাৰখাৰ হৈ যায়। আমি বিচাৰোঁ যে এই গীৰ্জাঘৰখন যিসকল ব্যক্তিয়ে নাইবা কোনোবা দুষ্কৃতিকাৰীয়ে জ্বলাইছে যাতে অতি সোনকালে তদন্তমূলকভাৱে বিচাৰি উলিয়াই বিহিত ব্যৱস্থা কৰি লয় আমি প্ৰশাসন বিভাগীয় কৰ্তৃপক্ষক জনাব বিচাৰিছোঁ। আৰু যাতে এই যিটো কাৰ্য হৈ গ'ল এই কাৰ্যৰ দৰে আৰু পুনৰ আবৃত্তি আৰু তেনেকুৱা নঘটে সেইটোকে আমি প্ৰশাসন বিভাগ আৰু আমি ৰাইজক সকলোকে মানে আহ্বান কৰিছোঁ যাতে এনেকুৱা আৰু কোনো ধৰ্মীয় অনুষ্ঠানত দুষ্কৃতিকাৰীয়ে কোনো আৰু মানে জাগা নাপায় তাৰ কাৰণে সকলোকে সজাগভাৱে থাকিবৰ কাৰণে আৰু তেনেকুৱা দুষ্কৃতি মানুহক কোনো প্ৰশ্ৰয় নিদিয়াৰ কাৰণে আমি আহ্বান কৰিছোঁ। আৰু অতি সোনকালে ইয়াৰ ওপৰত মানে আমি ভাবোঁ আমাৰ অসম চৰকাৰেই হওক আমাৰ বিত্তীয় চৰকাৰেই হওক যাতে তদন্তমূলকভাৱে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰে এইখিনিকে আমি কামনা কৰিছোঁ। হা ৰাতি 10টামান বজাত হৈছিলে। হা কোনেও গম নাপায় আৰু গম নোপোৱাৰ কাৰণে যেতিয়া জুইটো জ্বলি উঠিল তাৰপিছতহে জুইৰ শিখাটো দেখা পোৱাৰ পিছতহে মানুহবিলাক আগুৱাই আহিছে। ৰাতি আহিছিলে আমি গম পোৱা মতে অহাৰ পিছত চাই গৈছে আৰু এই যিটো নেকি ফায়াৰ ব্ৰিগেড গাড়ীখন অনাৰ পিছত মানে শেষত নৈটো নুমুৱাই গুচি গৈছে। তো আমি যিমান আছোঁ আমাৰ ওদালগুৰি অল সান্তাল খ্ৰীষ্টান এছ'চিয়েশ্যন সান্তাল কাথলিক ধৰ্ম সভা অসম সান্তালী সাহিত্য সভা ওদালগুৰি জিলা কমিটি চেণ্ট্ৰেল কমিটি সকলোৱে এই ক্ষেত্ৰত আমি ধিক্কাৰ জনাইছোঁ যে কিয় এনেকুৱা হৈছে আৰু সেইকাৰণে সোনকালে যাতে এই দুষ্কৃতিকাৰীক মানে ধৰিব পাৰে প্ৰশাসন বিভাগসকলে ইয়াৰ কাৰণে আমি কামনা কৰিছোঁ। হ'ব পাৰে কোনোবাই বিচাৰিছে কিন্তু আমি ভাবোঁ যাতে পুনৰ আবৃত্তি এইবিলাক আৰু নঘটে আমি নিবিচাৰোঁ। তাৰমানে আমি শান্তিত বিচাৰিছোঁ শান্তিটো ঘূৰাই আনিবৰ কাৰণে সকলোকে আমি আহ্বান কৰিছোঁ। কথা হয় কালি ৰাতি 10টা চাৰে 10টামানৰ ঘটনা এইটো আমাৰ ফায়াৰ ছাৰ্ভিচো আহি পাইছিলে কিন্তু তেতিয়ালৈকে যথেষ্টখিনি ডেমেজ হৈ গৈছে। আমি আহিছোঁ আজি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ মানুহ আহিছে আমি SDPO আছে ইয়াতে। চ' মই সেইটোৱে কৈছোঁ যে ইয়াতে অলপমান ইনভেষ্টিগেশ্যনটো কৰিব লাগিব ভালকৈ। মষ্টলি বাহিৰৰ যিমান ষ্ট্ৰাকচাৰ আছে ইনটেক্ট হৈ আছে ভিতৰখিনিহে ডেমেজ আছে। চ' ইলেক্ট্ৰিকেল শ্বৰ্ট চাৰ্কিটৰো কেছ হ'ব পাৰে সেইটো। আৰু যদি কোনোবা বাহিৰা মানুহ বা ব্যক্তি হৈছে নিশ্চয় ওচৰৰ পাজৰৰ ঘৰখিনি কিবা এটাতো কাৰোবাক হ'লেও স্পট কৰিছে। এনেইতো নাহে চাগে গাড়ী ঘোঁৰা হওক বা কোনোবা হওক উইটনেছ বা এভিডেঞ্চ টাইমত ওলাই আহিব ইনভেষ্টিগেশ্যনত। চ' মই এতিয়া স্থানীয় ৰাইজক অলপমান ধৈৰ্য ধৰিবলৈ ৰিকুৱেষ্ট কৰিম। দিছ ইজ ভেৰি আনফৰ্চুনেট যে এনেকুৱা ধৰণৰ ঘটনা এটা ঘটিছে। আমি ইয়াৰ ইনভেষ্টিগেশ্যন কৰাই আছোঁ কিন্তু আমি এইটো ডাউট কৰিছোঁ মষ্ট প্ৰবেবলি ইয়াৰ ৱায়াৰিংখিনিও যথেষ্টখিনি জ্বলা দেখিছোঁ। আমাৰ ভালকৈ ৱায়াৰিং ভিতৰত কৰা নাছিল চাগে। তো শ্বৰ্ট চাৰ্কিটৰো এটা প্ৰব্লেম এটা হ'ব পাৰে ইয়াতে। চ' ইনভেষ্টিগেশ্যনে আমাক জনাব ডিটেইলছ যদি ইয়াত ভিতৰত কিবা এটা পাওঁ আমি ফৰেনচিক্সলৈ পঠাই দিম। লোকেলিটিৰ গোটেইখিনি আমি কুৱেশ্যনিং কৰিম যদি কোনোবাই কিবা এটা দেখি পাইছে বা তেনেকৈ ডাউটফুল আমি এইখিনি কৰ্ণাৰ কৰি ওলাই দিম। যিও ৰিজন আছে এইটো পুলিচে উইদিন 1-2 days আমি কিবা এটা আপোনালোকক ঠোচকৈ ক'ব পাৰিম। এতিয়াৰ কাৰণে জাষ্ট আমি পাব্লিকক কম ধৈৰ্য ধৰিবলৈ আমি যি ৰিজন আছে অতি সোনকালে আপোনালোকক জনাব পাৰিম। ধন্যবাদ। এই আমাৰ অঞ্চলৰ এনেকুৱা হিংসাত্মক ঘটনা যিটো এইটো ঘটি থাকে যোৱাবাৰো এনেকুৱা ঘটনাটো হৈছিল কিন্তু প্ৰশাসনৰ ফালৰ পৰা আজিলৈকে এইটো একো ব্যৱস্থা লোৱা নাই ৰাইজে দাবী এই ক্ষেত্ৰত কি যোৱা বছৰ ইনচিডেণ্টটো মোৰ নলেজত নাই মষ্টলি আনফৰ্চুনেট হ'ব বাট মই ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা আপোনালোকক সেইটোৱে জনাম যে আমি 24/7 আপোনালোকৰ ছাৰ্ভিচৰ কাৰণে আমি ট্ৰাই কৰি থাকোঁ কিন্তু কেতিয়াবা এনেকুৱা হয় ইনফৰ্মেশ্যন আহোঁতেও অলপমান দেৰি হয়। এতিয়া ধৰক কালি ৰাতি 10:30 ঘটনাটো ঘটিছে কিন্তু আমালৈ ইনফৰ্মেশ্যনটো পাওঁতে অলপমান দেৰি হৈ চাগে। এতিয়া ইনফৰ্মেশ্যনটো ইমানেই চেঞ্চিটিভ বস্তু আপুনি 5 মিনিটত 10 মিনিটত যদি দি দিয়ে ফায়াৰ ছাৰ্ভিচে যদি 10 মিনিট আগত আহি পায় তেনে ডেমেজখিনি যথেষ্ট কম হয়। কিন্তু এনেকুৱাও হয় যে মানুহখিনি তেতিয়ালৈকে চাগে শুই গৈছিলে বা খবৰখিনি পোৱাত অলপমান দেৰি হয়। চ' ডেমেজটো অলপমান বেছি হয়। এতিয়া স্থানীয় ৰাইজে যদি সেইখিনি মানুহত ইয়াত ওচৰত থাকি পেলাই যদি ইমান ডাঙৰ ঘটনা এটা যদি বাহিৰা মানুহে যদি কোনোবা কৰিছে তেওঁলোকক যদি কোনো দেখা নাই কোনো গাড়ী অহা দেখা নাই বা কোনো মানুহ অহা দেখা নাই যদি কোনো উইটনেছ নাই কোনো এভিডেঞ্চ নাই ইমান এটা ডাঙৰ এটা ওদালগুৰি যিমানখিনি ইমান মানুহৰ মাজত
কোনোবা এটা কালপিট বুলি তাক উইথাউট এভিডেঞ্চটো আপুনি ধৰিব নোৱাৰিব। চ' স্থানীয় ৰাইজৰ আৰু উইটনেছ আৰু এভিডেঞ্চখিনি আমাক লাগিব, তেতিয়াহে একশ্যনটো ল'ব পৰা যায়। কিন্তু এনেকুৱা হ'ব পাৰে আনফৰ্চুনেটলি যে মানুহখিনিও স্পট কৰিব নোৱাৰিলে, ইয়াতো কোনো এভিডেঞ্চ তেনেকুৱা ধৰণে দেখা নাই, গোটেই জ্বলি বুলি শেষ হৈ গ'ল, ফৰেনচিক্সো ক'ব পৰা নাই। চ' তেনেকুৱা ধৰণৰ এটা আনফৰ্চুনেট ছিটুৱেশ্যনত এইটো হ'ব পাৰে যে এই কেছটো ছল্ভ কৰিব পৰা নগ'ল। চ' যদি পাঁচটা তেনেকুৱা হৈছিলে, আই ৰিগ্ৰেট ডেট এনেকুৱা আনফৰ্চুনেট বস্তু এটা হৈছে। কিন্তু আমি আপোনালোকক ইছ্যুৰ কৰিছোঁ যে আমি পূৰা চেষ্টা কৰিম। যদি কোনোবা বাহিৰা ব্যক্তি বা কোনোবা এলিমেণ্টে কৰিছে, আমি তেওঁক ধৰি ল'ম, চিন্তা কৰিব নালাগে। থেংক ইউ।